আপোনাৰ ঘৰৰ কাৰণে ফাৰ্নিচাৰ ল'ব ভাবি আছে নেকি? আপোনাৰ বিয়া হোৱা ছোৱালীৰ কাৰণে ফাৰ্নিচাৰ ল'ব বিচাৰি আছে নেকি? আপোনাৰ নতুন ঘৰৰ কাৰণে নতুন নতুন ডিজাইনৰ আধুনিক ডিজাইনৰ ফাৰ্নিচাৰ ল'ব বিচাৰি আছে নেকি? এতিয়া আৰু বিচাৰিব নালাগে। এতিয়া কম দামত ঘৰৰ সকলো ফাৰ্নিচাৰ পাব নগাঁও ডবকাস্থিত ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত। ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত আপোনাৰ মন পচন্দৰ মতে ফাৰ্নিচাৰৰ অৰ্ডাৰ দি বনাব পাৰে। আধুনিক ডিজাইনৰ যিকোনো ফাৰ্নিচাৰ পাই যাব ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত। অসমৰ যিকোনো ঠাইৰ পৰা ফাৰ্নিচাৰৰ অৰ্ডাৰ দিব পাৰে। ইয়া চাওক কি ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত। আপোনাৰ সোফা লাগে, আলমিৰা লাগে, গডৰেজ লাগে, শ্ব'কেছ লাগে, সকলো ধৰণৰ ফাৰ্নিচাৰ পাই যাব ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত। এতিয়া যদি আপুনি ফাৰ্নিচাৰ ল'ব বিচাৰে 50% ডিছকাউণ্টত ফাৰ্নিচাৰ ল'ব পাৰিব ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমৰ পৰা। স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, এতিয়া যোগাযোগ কৰি অধিক তথ্য জানিব পাৰে। ইয়া চাওক সোফা, কি ধুনীয়া সোফা। ইয়া চাওক ড্ৰেছিং, আপোনাৰ যদি ড্ৰেছিং ল'ব বিচাৰে ড্ৰেছিং ল'ব পাৰিব। বহুত ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ আছে। ইয়া চাওক ডাইনিং টেবুল, বহুত ধুনীয়া ডাইনিং টেবুল, কম ৰেটত পাই যাব। স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। কোনটোৰ কি দাম আপোনাক ধুনীয়াকৈ বুজাই দিব। ইয়া চাওক কি ধুনীয়া সোফা, বহুত ধুনীয়া ধুনীয়া সোফা আছে আৰু বহুত ৰেট বহুত কমত। বেলেগ দোকানৰ পৰা এই ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত নতুনকৈ মুকলি কৰিছে। আপুনি বহুত কম দামত ফাৰ্নিচাৰ পাব। ইয়া চাওক কি ধুনীয়া ধুনীয়া সোফা। আপুনি যদি আপোনাৰ মতে আপোনাৰ মন পচন্দৰ মতে ফাৰ্নিচাৰ বনাব বিচাৰে তেনেহ'লে আপুনি বনাব পাৰিব। স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। আপোনাক ধুনীয়াকৈ বুজাই দিয়া হ'ব। ইয়া চাওক ডাইনিং টেবুল, ইয়া চাওক বেড হয়, বহুত ধুনীয়া ধুনীয়া বেড হয় আৰু বহুত ৰেট কম, বহুত কম দামত বহুত ভাল ফাৰ্নিচাৰ পাই যাব ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত। আপুনি যদি ফাৰুক উডেন ফাৰ্নিচাৰৰ শ্ব'ৰুমত যাব বিচাৰে স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, এতিয়া যোগাযোগ কৰি গোটেইখিনি তথ্য জানি লওক। কেনেকৈ যাব লাগিব, কোনখিনিত আছে আপোনাক ধুনীয়াকৈ বুজাই দিব। আৰু বহুত কেটেলগ আছে, ফাৰ্নিচাৰৰ কেটেলগ আছে, আপোনাক দেখুৱাব। আপোনাৰ যিকোনো পচন্দৰ মতে আপোনাক ফাৰ্নিচাৰ বনাই দিয়া হ'ব। আপুনি অসমৰ যিকোনো ঠাইৰ পৰা ফাৰ্নিচাৰৰ অৰ্ডাৰ দিব পাৰে।